মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ লগত আজি পাঠটো আৰম্ভ কৰাৰ আগতে এটা দুআষাৰমান কথা আলোচনা কৰি লওঁ। আমাৰ ৰাজ্যখনৰ নাম কি বাৰু? আমাৰ ৰাজ্যখনৰ নাম হৈছে অসম, আৰু অসমত বাস কৰা প্ৰতিজন মানুহকে কি বুলি কোৱা হয়? অসমীয়া, নহয় জানো? তেন্তে আমি প্ৰতিজন অসমত বাস কৰা লোকেই, নাগৰিকেই অসমীয়া। এতিয়া এই অসমীয়া শব্দটো অসমীয়া বুলি ক'লে আমি কোনসকলক বুজি পাওঁ? সহজ অৰ্থত আমি অসমীয়া বুলি ক'লে অসমত বাস কৰা প্ৰতিজন লোককে বুজাওঁ। কিন্তু অসমীয়া বুলি ক'লে বহল অৰ্থত আমি অসমত বাস কৰা প্ৰতিটো জাতি, জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোককে বুজা যায়, নহয় জানো? এতিয়া অসমত বিভিন্ন ধৰণৰ জাতি, জনজাতিৰ লোকে বসবাস কৰি আছে। অসমত জনজাতিসমূহ কেনেকুৱা ধৰণৰ? এতিয়া বড়ো, কছাৰী, দেউৰী, তিৱা, গাৰো, ডিমাচা, মিচিং, আদিবাসী, ৰাভা, এনেকুৱা ধৰণৰ বহুত জনজাতি, সৰু ডাঙৰ জনজাতিয়ে অসমৰ বিভিন্ন ঠাইত বসবাস কৰি আছে, নহয় জানো? ঠিক সেইদৰে কি আছে বাৰু? ঠিক সেইদৰে বিভিন্ন জাতি আছে, সম্প্ৰদায় আছে, হয়নে নহয়? যেনে তোমাৰ চুতীয়া, আহোম, কোচ, কলিতা, মৰাণ, মটক, চাহ জনগোষ্ঠী, হয়নে নহয়? এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ জাতি সম্প্ৰদায়ে অসমৰ বিভিন্ন ঠাইত বসবাস কৰি থকা দেখিবলৈ পোৱা যায়। এই সকলোখিনিকে, বিভিন্ন জাতি জনগোষ্ঠী, এই সকলোখিনিকে একেলগে কি বুলি কয়? অসমীয়া বুলি কোৱা হয়। এতিয়া আমি এই অসমীয়া জাতিৰ বিভিন্ন ধৰণৰ সংস্কৃতি বিষয়ে আমি আলোচনা কৰি আজি এই পাঠটোত, আজি এই শ্ৰেণীটোত, অৰ্থাৎ তোমালোকক মই তৃতীয় পাঠ অসমৰ সংস্কৃতি নামৰ পাঠটো আজি আলোচনা কৰিম। এতিয়া তোমালোকে কিতাপখন চোৱা, 17 নম্বৰ পৃষ্ঠাত উলিয়াই লোৱা। ইয়াত কৈছে, অসমত বসবাস কৰা জাতি জনগোষ্ঠীসমূহ নিজস্ব ভাষা, সাহিত্য, সামাজিক ৰীতি নীতি, সাজপাৰ, বৈশিষ্ট্য, অলংকাৰ আৰু উৎসৱ পাৰ্বণ আদিৰে পুষ্ট। এই সকলো জাতি জনগোষ্ঠীৰ নিজা নিজা সংস্কৃতি আছে, কিন্তু নৈৰ পানী গৈ সাগৰত মিলি যোৱাৰ দৰে এই সকলো সংস্কৃতিৰ আধাৰত বৃহৎ অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে। সেয়েহে অসমীয়া সংস্কৃতি বুলি ক'লে এক উমৈহতীয়া সংস্কৃতিৰ কথা বুজা যায়। এতিয়া মই তোমালোকক পাঠটো আৰম্ভ কৰাৰ সময়তে কৈছিলোঁ যে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীসমূহ লগ লাগিহে আমাৰ অসমীয়া জাতি সৃষ্টি হৈছে আৰু অসমীয়া সংস্কৃতিৰ সৃষ্টি হৈছে। অসমীয়া সংস্কৃতি তোমাৰ বিহুৰ পৰা আৰম্ভ কৰি পূজা, ঈদ, বৰদিন, বিভিন্ন ধৰ্মাৱলম্বী লোকৰ উৎসৱ, লগতে বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ নিজস্ব পৰম্পৰাগত উৎসৱ, যেনেকৈ বাথৌ পূজা, মিচিঙৰ আলি আই লৃগাং, হয়নে নহয়? তেনেদৰে ৰাভাসকলৰ, গাৰোসকলৰ, চাহ জনগোষ্ঠীসকলৰ টুচু পূজা, এটাৰ বিভিন্ন উৎসৱ পাৰ্বণৰ পৰা আৰম্ভ কৰি লগতে বিভিন্ন ধৰণৰ সাজপাৰ, সামাজিক ৰীতি নীতি। এতিয়া সামাজিক ৰীতি নীতি বুলি ক'লে আমি কি বুজি পাম? যে আমাৰ সমাজখনত বিভিন্ন ধৰণৰ ৰীতি নীতিৰে আমি বান্ধ খাই আছোঁ। সেইসমূহৰ কাৰণে আমি সমাজ এখনত সুশৃংখলভাৱে আমি জীয়াই থাকিব পাৰিছোঁ। তাৰ লগতে কি আছে? আমাৰ নিজস্ব জাতি জনগোষ্ঠীসমূহৰ নিজস্ব ভাষা আছে। অসমীয়াটো যিদৰে এটা ৰাজ্যিক ভাষা, আমাৰ চৰকাৰী ভাষা, তাৰ লগত আছে কি? বড়ো ভাষা আছে, হয়নে নহয়? মিচিং ভাষা, দেউৰী ভাষা, তিৱা, ৰাভা, এনেকুৱা ধৰণৰ বিভিন্ন ভাষা আছে। লগতে কিছুমান দোৱান আছে, হয়নে নহয়? এই সকলোখিনি মিলি কি হৈছে? অসমীয়া সংস্কৃতি এটা কি হৈছে? উমৈহতীয়া সংস্কৃতি বুলি কোৱা হৈছে। এই শেষৰ লাইনটোত যে কৈছে অসমীয়া সংস্কৃতি বুলিলে এক উমৈহতীয়া সংস্কৃতিৰ কথা বুজা যায়। তোমালোকে বুজি পাইছা নহয়? তোমালোকৰ প্ৰশ্ন আহিব যে অসমীয়া সংস্কৃতি বুলি ক'লে কি বুজি পোৱা? এতিয়া তোমালোকে লিখিব পাৰিবা নহয়? তাৰপিছতে আছে যে অসমীয়া সংস্কৃতি কেনেদৰে গঢ় লৈ উঠিছে, এইটো এটা প্ৰশ্ন আহিব পাৰে। সেই আমি এতিয়া কি কৰিব লাগিব যে অসমত বিভিন্ন ধৰণৰ, মই যে ক'লোঁ তোমালোকক অলপ আগত যে বিভিন্ন জাতি জনগোষ্ঠী, ভাষা, সাহিত্য লোকে বসবাস কৰে, হয়নে নহয়? এই সকলোখিনি ইয়াত লিখিছে চোৱা,
অসমত বাস কৰা সকলো জাতি জনগোষ্ঠীৰ ভাষা সাহিত্য সংগীত নৃত্য আচাৰ ব্যৱহাৰ সাজপাৰ আ অলংকাৰ বিবাহৰ পদ্ধতিৰ লগতে ধৰ্মীয় ধ্যান ধাৰণাৰ পৰম্পৰাগত সমন্বয় সাধিত হৈ অসমীয়া সংস্কৃতি গঢ়ি উঠিছে ইয়াত যেতিয়া কৈছে যে ভাষা সাহিত্য এতিয়া ভাষা অসমত মই আগতে উল্লেখ কৰিলোঁ যে অসমত বিভিন্ন ধৰণৰ ভাষা ভাষীৰ লোক আছে কিছুমানে বড়ো ভাষা কয় কিছু সংখ্যকে মিচিং ভাষা কয় দেউৰী ভাষা কয় তিৱা ভাষা কয় হয়নে নহয় কিছু অসমীয়া ভাষা লগতে হিন্দী ভাষাও কয় এনেকৈ ধৰণে বিভিন্ন ভাষা কোৱা মানুহ অসমত আছে আৰু বিভিন্ন ধৰণৰ সাহিত্যিক সমল আছে যেনেকৈ আমাৰ অসমীয়া সাহিত্য বিভিন্ন ধৰণৰ নৃত্য বিভিন্ন ধৰণৰ আমাৰ সাহিত্যিক সমল আছে ঠিক সেইদৰে বিভিন্ন ভাষাৰো তেনেদৰে সাহিত্যিক সমল আছে তেনেদৰে সংগীত নৃত্য প্ৰতিটো জনগোষ্ঠীৰে এটা এটা নৃত্য আছে লগতে বিভিন্ন ধৰণৰ গীত পৰম্পৰাগত গীত বিভিন্ন ধৰণৰ পৰম্পৰাগত গীত প্ৰতি জনগোষ্ঠীৰ লগতে অসমীয়া ভাষাৰো আছে আচাৰ ব্যৱহাৰ বুলি ক'বলৈ হ'লে আমি কি ক'ম ৰীতি নীতি আমি ডাঙৰ এতিয়া বিহুত আমি সৰুৱে ডাঙৰক সেৱা জনাওঁ হয়নে নহয় ডাঙৰে সৰুক মৰম চেনেহ আশীৰ্বাদ দিয়ে ঠিক সেইদৰে সাজপাৰৰ ক্ষেত্ৰত ধৰিলোঁ বিভিন্ন প্ৰতিটো জনগোষ্ঠীৰ নিজস্ব সাজপাৰ আছে সেই এনেবোৰ সকলো ধৰণৰ মিলি এতিয়া আ অলংকাৰ বিভিন্ন পৰম্পৰাগত আ অলংকাৰ আছে আগতে এতিয়া আমাৰ অসমৰ আমাৰ আইতাসকলে কি পিন্ধিছিলে থুৰীয়া পিন্ধিছিলে কাণত হয়নে নহয় থুৰীয়া এতিয়া কি হয় তেনেকৈ ধৰণে বিহুত কি হয় বিহুত বিভিন্ন ধৰণৰ আ অলংকাৰ পৰিধান কৰে যেনে জোনবিৰি গামখাৰু ঢোলবিৰি গলপতা এনেকুৱা ধৰণৰ বহুত ধৰণৰ আ অলংকাৰ বিহুত নাচনীসকলে পৰিধান কৰা দেখা যায় ঠিক সেইদৰে বড়োসকলৰো বিভিন্ন আ অলংকাৰ আছে পৰম্পৰাগত আ অলংকাৰ প্ৰতিটো জাতি জনগোষ্ঠীৰে আছে ঠিক সেইদৰে আমাৰ বিবাহৰ পদ্ধতিবোৰ কিছু বেলেগ ঠিক সেইদৰে ধৰ্মীয় ধ্যান ধাৰণা বুলি কওঁতে আমাৰ যিবোৰ ৰীতি নীতি অতীজৰে পৰা চলি আহিছে প্ৰতিটো ধৰ্মৰে হিন্দু মুছলিম খ্ৰীষ্টান সেইদৰে তেওঁলোকৰ সেই সকলোখিনি মিলি আমাৰ অসমীয়া সংস্কৃতিটো ক্ৰমান্বয়ে সমন্বয় মানে মিলা প্ৰীতি একতাৰ এনাজৰীয়ে আমি অসমীয়া সংস্কৃতিটো গঢ়ি তুলিছোঁ বা আমি অসমীয়া সংস্কৃতিটো জীয়াই ৰাখিছোঁ বুজি পাইছা তোমালোকে তাৰপিছতে কৈছে শংকৰদেৱৰ কথা আহিব যে শংকৰদেৱৰ অৱদান কেনেকুৱা ধৰণৰ আমাৰ অসমৰ সংস্কৃতিলৈ শংকৰদেৱৰ কথা তোমালোকে নিশ্চয় সকলোৱে জানা যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেই আমাৰ অসমখন একতাৰ এনাজৰীয়ে বান্ধিবলৈ চেষ্টা কৰিছিলে শংকৰদেৱৰ বিষয়ে তোমালোকক পৃথককৈ কোৱাৰ কোনো প্ৰয়োজন নাই তোমালোকে সকলোৱে জানা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা শংকৰদেৱে বিভিন্ন নৃত্য গীত এতিয়া এটা শংকৰদেৱে ৰচনা কৰা গীতবোৰক কি বুলি কোৱা হয় বাৰু শংকৰদেৱে ৰচনা কৰা গীতবোৰক কোৱা হয় বৰগীত নহয় জানো এতিয়া শংকৰদেৱৰ যেতিয়া আৱিৰ্ভাৱ হ'ল তেতিয়া অসমীয়া জাতিৰ গঠন প্ৰক্ৰিয়াটো কি হ'ল শক্তিশালী হ'ল আৰু এক গতিশীল হ'ল আগতে শংকৰদেৱৰ জন্মৰ আগতে অসমীয়া জাতিটো বিভিন্ন ধৰণৰ ভাগত বিভক্ত হৈ আছিলে কিন্তু শংকৰদেৱৰ যি আধ্যাত্মিক ধৰ্মীয় অনুভূতি শংকৰদেৱৰ একশৰণ নাম ধৰ্ম এই বাণীৰে যিদৰে শংকৰদেৱে অসমীয়া জাতিটোক একতাৰ এনাজৰীয়ে বান্ধি ৰাখি ভৱিষ্যতৰ দিশলৈ আগুৱাই লৈ গ'ল লগতে অসমীয়া সংস্কৃতিলৈ শংকৰদেৱৰ যি অৱদান প্ৰথম ভাওনাৰ জৰিয়তে ভগৱান শ্ৰীকৃষ্ণৰ যিখিনি লীলা সেইখিনি তেওঁ দাঙি ধৰা উপস্থাপন কৰাৰ বাবে চেষ্টা কৰিছিল খোলৰ দ্বাৰা ভাওনা চিহ্নযাত্ৰা প্ৰথম ভাওনাখন তেওঁ নামঘৰৰ নিৰ্মাণ কৰি গাঁৱলীয়া মানুহসকলক অসমীয়া মানুহসকলক তেওঁ দেখুৱাইছিল যে গুৰুজনাৰ দেখুৱাইছিল মহত্ব ভগৱানৰ ঠিক সেইদৰে শংকৰদেৱে বিভিন্ন ধৰণৰ আধ্যাত্মিকতাৰে অসমীয়া জাতিটোক আগুৱাই নিবলৈ চেষ্টা কৰিছিল আৰু ক'বলৈ গ'লে মহাপুৰুষজনাৰ যিখিনি অৱদান আছিল সি বৃহত্তৰ অসমীয়া সংস্কৃতিটো এক শক্তিশালী ৰূপত উপস্থাপন কৰিছিল বা শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল বুজি পাইছা তোমালোকে এতিয়া শংকৰদেৱৰ যিটো সংস্কৃতিৰ অৱদান তাত মই কৈছিলোঁৱে ইয়াতো লিখিছে যে
এফালে যিদৰে পদ ভাওনা আদিৰ সৃষ্টি কৰিলে আনফালে তেওঁৰ উদ্ভাৱনাৰে খোল তাল আদিৰো সৃষ্টি কৰি অসমীয়া সমাজত এক চক্ৰ ৰূপত প্ৰতিষ্ঠা কৰিলে। মহাপুৰুষজনাই সৃষ্টি কৰা নামঘৰ আৰু সত্ৰ অসমীয়া কৃষ্টিৰ বৰখুঁটা। তেখেতে কৰা সত্ৰীয়া নৃত্য সমগ্ৰ ভাৰততে সন্মান লাভ কৰিছে। এতিয়া সত্ৰীয়া নৃত্যৰ কথা আমি চাওঁ। এয়া সত্ৰীয়া নৃত্য। এই সত্ৰীয়া নৃত্যই সমগ্ৰ ভাৰতৰ লগতে বৰ্তমান বিশ্বৰ দৰবাৰতো এক সুকীয়া পৰিস্থিতি লাভ কৰিবলৈ সক্ষম হৈছে। শংকৰদেৱৰ দ্বাৰাই এই গোটেইখিনি সৃষ্টি হৈছিলে। তেওঁৰ দ্বাৰাই অসমীয়া সংস্কৃতিয়ে বিশ্বৰ দৰবাৰত এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এইখিনিলৈকে বুজি পাইছা নহয়? শংকৰদেৱৰ কথা তোমালোকে জানাই, সেইকাৰণে বৰ বিশেষ নবহলাওঁ। শংকৰদেৱে ৰচনা কৰা গীতবোৰক তেন্তে কোৱা হয় বৰগীত, নহয় জানো? ঠিক আছে, তেন্তে আজি আমি এইটো ক্লাছত এইখিনিলৈকে আলোচনা কৰিলোঁ। তাৰ পৰৱৰ্তী ৰীতি নীতি আছে, আমাৰ অসমীয়া সমাজৰ বিভিন্ন ৰীতি নীতিৰ পৰা আছে। বাকী পৰৱৰ্তীখিনি আমি পৰৱৰ্তী ক্লাছত কাইলৈ আলোচনা কৰিম। এইখিনিলৈকে তোমালোকে যদি কিবা বুজি পোৱা নাই তেন্তে মোক জনাবা। বাকী আকৌ এবাৰ পঢ়ি চাবা তোমালোকে পাঠটো, আৰু কিবা থাকিলে মোক ক'বা। ঠিক আছে, আজিলৈ আহিছোঁ। কুশলে থাকা। ধন্যবাদ।